হেল্ল' এভৰিৱান, কাম বন আজৰি কৰি এতিয়া বনাবলৈ লৈছোঁ বইল চিকেন। আহকচোন চাওঁ কেনেকৈনো মই বইল চিকেন বনালোঁ। এয়া মাংসখিনি ধুনীয়াকৈ গৰম পানীত ধুই ল'লোঁ। আগতে নেমু নিমখ এনেকৈ দি থৈ দিছিলোঁ। মাংসখিনি বহাই দিলোঁ এতিয়া ধুই পেলাই। আলু বিলাহী গৰম পানী দি দিম ইয়াতে। গৰম পানী দি দিছোঁ আৰু নিমখ দি পেলাই বইল হ'বলৈ দিম অলপ সময়। আপোনালোকে এনেকৈ বইল খাই ভাল পায়নে নাই জনাব। মই মাজে মাজে এনেকৈ বইল বনাওঁ, খাবলৈ বহুত ভাল লাগে। ট্ৰাই কৰি চাব, নাই খোৱা যদি এয়া নিমখ দিলোঁ, দি ঢাকোন মাৰি থৈ দিম। তাৰপিছতে ইয়াতে জলকীয়া, কেঁচা জলকীয়া 4টা, নহৰু থেতেলিয়াই দিছোঁ অলপমান, পিঁয়াজ আদা নহৰু সকলোখিনি দি দিছোঁ ইয়াতে। এয়া এতিয়া ঢাকি পেলাই থৈ দিম একদম ভালকৈ কুক হ'বৰ কাৰণে। এয়া দেখিছেনে এতিয়া কাষে কাষে কিমান তেল ওলাইছে গোটেই ছাইডখিনিত। ইয়াতে এতিয়া মই বাঁহৰ গাজ দি দিম। বাঁহৰ গাজ দিলে বইল মাংস খাবলৈ বহুত টেষ্টি হয়। এয়া 2 চামুচ দি দিলোঁ। আকৌ এনেকৈ সিজিবলৈ দিম। তাৰপিছতে জালুক দিম। মই ইয়াত তেনেকৈ একো মছলা ব্যৱহাৰ কৰা নাই। জালুক আৰু জাবাঙৰ গুড়া দিব লাগে, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। এয়া বইল হৈ আছে। দেখিছেনে গোটেই কিনাৰে কিনাৰে তেল ওলাই আছে। ইয়াতে মই জালুক দি দিলোঁ। জালুক দি এতিয়া মই কেঁচা মান ধনিয়া দিলে বেছি ভাল লাগে। আপোনালোকে চুৰি দি কাটি নিদিব, হাতেৰে এনেকৈ মোহাৰি পেলাই দিব, খাবলৈ বহুত টেষ্টি হয়। তেনেকৈ দিলে গোন্ধটো বেছিকৈ ওলায়। ধনিয়াতকৈ মানে বইলত মান ধনিয়াটো বেছি সোৱাদ হয়, সেইটো কাৰণে মই মান ধনিয়াই দিওঁ। ধনিয়াও আছে, তথাপিতো ধনিয়া দিয়া নাই, মান ধনিয়া দিছোঁ। খাবলৈ ৰেডি হৈ গ'ল। এয়া সৰু আলু ভাজি আৰু লগতে চালাড, তিলৰ চাটনি, নেমু, পিঁয়াজ। আজি